অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম। প্ৰয়োজন হ'লে আমি ইয়াতছে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু লগতে যিসকল 6 জনগোষ্ঠীৰ নেতাসকলে আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য ঠাকৰে ডাঙৰীয়াক খুব তুচ্ছ তাচ্ছিল্য কৰা মই দেখা পাইছোঁ। আমি সংঘাত বিচৰা নাই, আপোনালোকে চৰকাৰৰ পৰা বিচাৰে যি কৰি থাকক, কিন্তু আমাৰ ট্ৰাইবেল লিডাৰক তিলক দলে কোন হয় বুলি কৈ থাকে তেওঁলোকে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। অসমত থকা আমাৰ 14টা জাতি জনগোষ্ঠী আমাৰ খিলঞ্জীয়াসকলৰ তেওঁলোক কণ্ঠ হয়, তেওঁলোক আমাৰ ট্ৰাইবেলৰ কণ্ঠ হয়। মই আকৌ কৈছোঁ আমি সংঘাত বিচৰা নাই, তেওঁলোকে চৰকাৰৰ পৰা যি কৰি থাকক, কিন্তু আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন চিট আমাৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আছে সুবিধা আছে তাত 1 ইঞ্চি মানুহ আমি সৰ্ব হ'ব নিদিম। আমাৰ ট্ৰাইবেলৰ টেষ্ট থকালৈকে আমি 1 ইঞ্চি আমি সিদ্ধান্তৰ পৰা হেৰফেৰ নহয়। ধন্যবাদ। প্ৰথমতে মই মিচিং জাতীয় সংগঠন তেওঁলোকে মুখ্য পৰিচালন আমাৰ যিমানটা মিচিং জাতীয় সংগঠন আছে ৰামদনগিৰি আঞ্চলিক সমিতিৰ প্ৰতিগৰাকী মই সংগ্ৰামী সতীৰ্থ মই ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে প্ৰত্যেকগৰাকী আমাৰ সংগ্ৰামী সতীৰ্থলৈ মই কোটি প্ৰণাম জনাইছোঁ। এই বৰ্তমানৰ সংকটৰ সময়ত আচলতে এতিয়া আমাৰ ট্ৰাইবেলসকলৰ কাৰণে সংকটৰ সময়, যিহেতু আপোনালোক সকলোৱে গম পায় যে অতি জনবহুল থকা অতিকৈ আগবঢ়োৱা 6টা জনগোষ্ঠীয়ে ST বিচাৰি আছে আৰু ষড়যন্ত্ৰমূলকভাৱে চৰকাৰেও কেতিয়াবা আমাৰ পক্ষত হিচাপে তেওঁলোকৰ পক্ষত ল'ব বিচাৰে। গতিকে আমি গোটেই অসমজুৰি আমাৰ ট্ৰাইবেল অধিকৃত অঞ্চলত আমি এই জোৰ সমদলৰ পৰা আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ বৰ্তমানৰ যিখিনি 14টা ট্ৰাইবেল আছে তেওঁলোকৰ সমস্যাটোক জলাঞ্জলি দি পিনি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ দিব বিচাৰে তেতিয়াহ'লে আমি ট্ৰাইবেলসকলে ক্ষান্ত নাথাকিম। প্ৰয়োজন হ'লে আমি ইয়াতছে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু লগতে যিসকল 6 জনগোষ্ঠীৰ নেতাসকলে আমাৰ ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য ঠাকৰে ডাঙৰীয়াক খুব তুচ্ছ তাচ্ছিল্য কৰা মই দেখা পাইছোঁ। আমি সংঘাত বিচৰা নাই, আপোনালোকে চৰকাৰৰ পৰা বিচাৰে যি কৰি থাকক, কিন্তু আমাৰ ট্ৰাইবেল লিডাৰক তিলক দলে কোন হয় বুলি কৈ থাকে তেওঁলোকে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। অসমত থকা আমাৰ 14টা জাতি জনগোষ্ঠী আমাৰ খিলঞ্জীয়াসকলৰ তেওঁলোক কণ্ঠ হয়, তেওঁলোক আমাৰ ট্ৰাইবেলৰ কণ্ঠ হয়। মই আকৌ কৈছোঁ আমি সংঘাত বিচৰা নাই, তেওঁলোকে চৰকাৰৰ পৰা যি কৰি থাকক, কিন্তু আমাৰ যিখিনি ৰিজাৰ্ভেশ্যন চিট আমাৰ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আছে সুবিধা আছে তাত 1 ইঞ্চি মানুহ আমি সৰ্ব হ'ব নিদিম। আমাৰ ট্ৰাইবেলৰ টেষ্ট থকালৈকে আমি 1 ইঞ্চি আমি সিদ্ধান্তৰ পৰা হেৰফেৰ নহয়।